ছাৰ এইয়া যে দেখিছে অথনি মানে মই খাওঁতে টমেট' চচ অকণ লাগিল সি আকৌ মোক কৈছে টমেট'জনী কোন তাৰ সুৰটো শুনিছেনে কথাৰ এয়া মানে তাৰ মতে এয়া ছোৱালীয়ে লগাইছে বোলে চাওকচোন অ'কে ঠিক আছে তুমি কোৱা টমেট' চচখিনি লাগিল কেনেকৈ ছাৰ মই মানে ৰুটিৰ লগত টমেট' চচ খাইছিলোঁ যে তেতিয়া লাগি গ'ল মানে সেই কথাটো সি উল্টা মিনিং এটা উলিয়াই আছে গম পাইছেনে ইনছে মিলিয়ে তুমি ৰুটি কিহে খাইছিলা কোৱাচোন মুখেৰে খাইছিলোঁ আৰু কিহে খাম অ' তোমাৰ পিঠিফালেও মুখ এখন আছে ন এই ৰবাচোন মানে মানে থাকা যোৱা বাহিৰত যোৱাচোন নহয় 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 ছাৰ কথাটো ওলাব লাগিব ছাৰ অথনি মানে মই হাতে ৰুটি অকণ লৈ অকণ চচ লগাই লগাই খাই আছিলোঁ তেনেকুৱাতে মানে মোৰ ইয়াতে মানে মহে এটা কামোৰ মাৰি দিলে হা তেতিয়া মানে হাতটো দি মই এনেকৈ মাৰি দিলোঁ তেতিয়া সেই দাগটো লাগিল সি মিনিংটো উলিয়াইছে চাওকচোন তাত কি উলিয়াইছেগৈ নাই মই বুজিছোঁ বাৰু দাগটো কিবা ওঠৰ নিচিনা লিপষ্টিকৰ দাগৰ নিচিনা কি হ'ল কিহৰ নিচিনা ঐ, ঐ। কিহৰ নিচিনা ঐ যোৱাচোন ওলোৱা গেট আউট